স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই ঘৰত কি কৰোঁ মই প্ৰতিটো বস্তুৱাই আপোনালোকক দেখুৱাই যাম। তো আজি আমি মানে ঘৰৰ কাষতে মানে পথাৰত মানে হাল সিঁচি আছে, তাৰ কেইটামান দৃশ্য আপোনালোকক দেখুৱাম। তাৰপাছত কিবাখিনি কৰিম আৰু বাৰু চাই যাব আপোনালোকে। বাপকৈ আজি কি গৰম দিছে ফল ক'ব নোৱাৰিছোঁ দিয়ক। আজি আমি হাল সিঁচা চাবলৈ যাওঁ। সেইকেইটা হাল সিঁচি আছে ৰ'ব মানুহ দেখি। আপনার কি পাইছ না কে কে হোল চল পাইছ না নাই হোল চল হাল সিঁচোতে টাইম ল'ব, অলপ পিছত আহিম ৰ'ব যদিয়ে টাইম পাওঁ। আহিম দিয়ক। লাইন চিনাই কি আজি লাইনটো আজি দুবাৰ দিয়া আৰু 4 দিন নাহে। এমএলএক গেলো ফৰৱাৰ্ড কৰিছোঁ বাৰু, 4 দিন পিছত আহি যাব। গাইজ এটা কথা হ'লে, কালি 11টামান বজাত মানে আমাৰ ট্ৰেন্সফৰ্মাৰটো কিবা অলপ প্ৰব্লেম হ'ল। ৰাতি 11টামান বজাত বিশেষ কামো নাই, কি কৰিম আৰু আন্ধাৰে মুন্ধাৰে মানে লুডুৱে লৈ আছোঁ। চাই থাককচোন, কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। এটা কথা হ'ল মানে আমাৰ ইনভাৰ্টাৰৰ চাৰ্জো শেষ হ'ল। দোকানত গ'লো মম আনিবলৈ, কিন্তু মমো শেষ হৈ গ'ল। কি কৰিম, এই চাকিকে দিছোঁ আৰু জ্বলাই, কি কৰিম আন্ধাৰে মুন্ধাৰে। এই এটা কথা হ'লে কালিতো ব্লগ কৰিব নোৱাৰিলোঁ দেখছোঁ। আমাৰ যিহেতু গাঁৱৰ ট্ৰেন্সফৰ্মাৰটো জ্বলি গৈছে মানে বলকচোন কি হয় এতিয়া মানে মোৰ পাৱাৰ বেংকডালৰ চাৰ্জ শেষ হ'ল। মানে এতিয়া মই বেলেগ এটাৰ তাত দিবলৈ গৈ আছোঁ। তো বলকচোন গাইজ, মোবাইল চাৰ্জ দিবা আনিলোঁ ঠিকেই, কিন্তু কথা হ'ল মোৰ মোবাইলটো চাৰ্জ দিব আহিলোঁ, চাৰ্জো শেষ হৈ গ'ল পাৱাৰ বেংকৰ। কি কৰিম আৰু ড্ৰেছ পিন্ধি পূৰা ফিটিং। এতিয়া এখন সৰুছে এটা খানা খাই আহোঁ ৰ'ব, মামাহঁতৰ তাত কাষতে ঘৰ মানে। তো বলকচোন যাওঁ। আপোনালোকে এই মন্দিৰটো কিয় বনাইছে গম পায়নে? ইয়াতে কেইবছৰমান আগতে এটা ফেমিলি মানে গাড়ীৰে আহি আছিল। গাড়ীৰে আহি থকাৰ সময়ত তেতিয়া ঠাণ্ডাৰ দিন আছিল। ঠাণ্ডাৰ দিনত মানে কুঁৱলী থাকে যে, কুঁৱলীত দেখা নোপোৱা হৈ এই দলংখনতে এক্সিডেণ্ট হৈছিল, আৰু তাৰ স্মৃতিত এই মন্দিৰটো বনোৱা হৈছে। আশা কৰোঁ এই পৰিয়ালটোৱে চিৰশান্তি লাভ কৰক। ভিডিঅ'টো আজি এইখিনিতে ৰাখিছোঁ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। খানা চানা